নমস্কাৰ বন্ধু বান্ধৱীসকল, আহি গ'ল আপোনালোকৰ ফাইনেলি SSC-GD 2025-26 চনৰ নিউ ভেকেঞ্চি। আপোনালোকৰ এপ্লাই ষ্টাৰ্ট হ'ব 25 অক্টোবৰৰ পৰা আৰু আপোনালোকৰ এইবাৰ এটা বাম্পাৰ ভেকেঞ্চি আহিবলৈ গৈ আছে। বহুত বেছি ভেকেঞ্চি থাকিব এইটো ভেকেঞ্চিত। আপোনালোকক মই এটা ডিটেইলৰ সৈতে ক'ম আপোনালোকে কেনেকৈ প্ৰিপেৰেশ্যন কৰিব আৰু আপোনালোকে ফ্ৰীতে আপোনালোকে কেনেকৈ নোটছ কালেক্ট কৰিব আৰু মই আপোনালোকক নোটছ প্ৰভাইড কৰিম। তো দেৰি নকৰাকৈ বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আমি আলোচনা কৰিম যে আপোনালোকৰ ভেকেঞ্চি কেতিয়া আহিব। আৰু মই প্ৰথমতে কৈ দিছোঁ আপোনালোকৰ ভেকেঞ্চি আহিব 25 অক্টোবৰৰ পৰা। আৰু এইখিনিতে এটা কথা আপোনালোকে মনত ৰাখিব, 2024-25 মানে এতিয়া যোনটো আপোনালোকৰ ফিজিকেল চলি আছে SSC-GDৰ, তাতে বহু কম কেণ্ডিডেটে মানে এপ্লাই কৰিছিল। SSC-GDৰ ইতিহাসত আটাইতকৈ কম কেণ্ডিডেটে এইবাৰ এপ্লাই কৰিছিল আৰু তাৰ প্ৰধান কাৰণটো হয় যে যোৱাবাৰ বহু কেণ্ডিডেটৰ SSC-GDৰ ফৰ্ম এপ্লাই কৰোঁতে ৰিজেক্ট হৈছিল। আৰু ৰিজেক্ট হোৱাৰ প্ৰধান কাৰণ যে কেণ্ডিডেটসকলে নিজৰ ফৰ্ম ফিল আপ কৰোঁতে যোনটো গুগল মানে লাইভ ফটো লাগে, গুগলৰ লাইভ যোনটো টাইম চলি থাকে সেই ফটোটো লাগে, কেণ্ডিডেটে তাতে বহুত বেছি ভুল কৰিছিল। সেইবাবে এইবাৰ SSC-GDৰ ইতিহাসত আটাইতকৈ কম কেণ্ডিডেটে ফৰ্ম ফিল আপ কৰিছিল। কিন্তু 2025 আৰু 26 চনত আটাইতকৈ বেছি ভেকেঞ্চি আহি আছে, যাৰ ফলত আপোনালোকে চাকৰি এটা পোৱা বহু বেছি সহজ হৈ যাব। সেয়েহে কেণ্ডিডেটে এইটো মিষ্টেক নকৰিব কেতিয়াও যে আপোনালোকে ফৰ্ম ফিল আপ নিজৰ মোবাইলত কেতিয়াও ফৰ্ম ফিল আপ নকৰিব, বা এটা অচিনাকি বা এটা আনএক্সপিৰিয়েঞ্চ আপোনালোকৰ লেপটপৰ বা কম্পিউটাৰৰ দোকানত যায়ো ফৰ্ম ফিল আপ নকৰিব। য'ত আপোনালোকৰ এটা এক্সপিৰিয়েঞ্চ থকা মানুহ এজনে ফৰ্ম ফিল আপ কৰি দিয়ে, তাতে গৈ কাৰণেহে আপোনালোকে ফৰ্ম ফিল আপ কৰিব। তেতিয়াহে আপোনালোকৰ মানে এটা ছেফ মানে আপোনাৰ, যাতে আপোনালোকে এইবাৰ এক্সাম এটা দিব পাৰে। তাৰোপৰি দ্বিতীয় কথাটো হয় যে আপোনালোকৰ পঢ়াটো, বহু কেণ্ডিডেটে কি কৰে যে ফৰ্ম ফিল আপ অহাৰ পিছতহে পঢ়াটো আৰম্ভ কৰে। এইটো এটা কেণ্ডিডেটৰ মিষ্টেক। বহু কেণ্ডিডেটে মোক এতিয়া সোধে ইউটিউবত যে দাদা ফাইনেল কাট অফ কিমান যাব, ফাইনেল কাট অফ ইমান কম যাব, বেছি যাব। প্ৰথম কথাটো শুনা, যদি এক্সামৰ সময়ত তোমালোকে ভালকৈ পঢ়া, মাত্ৰ 4টাহে আপোনালোকৰ ছাবজেক্ট থাকে, মেথছ, হিন্দী বা ইংলিছ, GK আৰু ৰিজনিং। য'ত আপোনালোকৰ ৰিজনিংটো আটাইতকৈ ইজি। তাৰপিছত আপোনালোকে হিন্দীটো যদি ভালকৈ পঢ়ে, ৰোজগাৰ উইথ অংকিত পঢ়া, আপোনালোকে হিন্দীটো বহুত বেছি ইজিলি ওলাই যাব। তাৰ ওপৰত মেথছত যদি আপোনালোকে বহুত বেছি হাৰ্ড পাই আছে, আপোনালোকে কি কৰিব, মেথছৰ আটাইতকৈ ইজি চেপ্টাৰো আছে। আপোনালোকে যদি প্ৰথমতে হাৰ্ড চেপ্টাৰ পঢ়ে আপোনালোকৰ মাইণ্ডত নাখাটিব। সেয়ে আপোনালোকে কি কৰিব, আগৰ মেথছৰ ইজি চেপ্টাৰকেইটা ওলাই লওক। সেই ইজি চেপ্টাৰকেইটাও যদি আপোনালোকে ভালকৈ প্ৰিপেৰেশ্যন কৰে, আপোনালোকে SSC-GDৰ আৰামছে 100+ মাৰ্ক আপোনালোকৰ আহিব। আৰু SSC-GDত আপোনালোকৰ নিগেটিভ মাৰ্ক থাকে 1/8, মানে আপোনালোকে 8টা কুৱেশ্যন ভুল কৰিলেহে এটা কুৱেশ্যনৰ মাৰ্ক যাব। অৰ্থাৎ আপোনালোকৰ 8টা কুৱেশ্যন ভুল কৰিলে 2টা নম্বৰহে যাব। তো সেয়ে আপোনালোকে এতিয়াৰ পৰাই ভালকৈ পঢ়িব লাগিব। আৰু মই আপোনালোকক ক'ম যে আপোনালোকে কোনটো ছাবজেক্ট ক'ৰ পৰা পঢ়িলে আপোনালোকৰ আটাইতকৈ বেছি লাভ হ'ব। তে এতিয়া আমি আলোচনা কৰিম আপোনালোকৰ 4টা ছাবজেক্ট, মেথছ, হিন্দী বা ইংলিছ, ৰিজনিং আৰু GK GS। এই 4টা ছাবজেক্ট আপোনালোকে কেনেকৈ প্ৰিপেৰেশ্যন কৰিব। প্ৰথমে শুনিব, আপোনালোকে 4টা ছাবজেক্টৰ যোনটো ৰিজনিং, সেইটো আপোনালোকে জাষ্ট দিনত আপোনালোকে এবাৰ যদি চেপ্টাৰ, আপোনালোকে যদি নিউলি এবাৰ ফাৰ্ষ্ট টাইম এপ্লাই কৰিছে তেতিয়াতো আপোনালোকে পঢ়িব লাগিবই। আৰু যদি পুৰণা কেণ্ডিডেট এবাৰ অলৰেডি এক্সাম দিছে, সেইসকল কেণ্ডিডেটে কি কৰিব, ৰিজনিঙৰ বাবে আপোনালোকে ডেইলি 1.5 ঘণ্টাকৈ ওলাব। আৰু নিউ কেণ্ডিডেটসকলে ৰিজনিঙৰ চিলেবাছটো লওক। আপোনালোকে এটা ভুল নকৰিব, কিতাপ নিকিনাকৈ নাথাকিব। কিতাপটো লাগেই, কিতাপটো ল'বই। কিতাপ লোৱাৰ পিছত আপোনালোকে সেই চেপ্টাৰকেইটা কাভাৰ কৰক। আৰু ৰিজনিঙৰ চেপ্টাৰ আপোনালোকৰ 1 পৰা 1.5 মাহতে গোটেই চেপ্টাৰ কমপ্লিট হৈ যাব, গোটেই কিতাপ কমপ্লিট হৈ যাব। তাৰপিছত আহিল আপোনালোকৰ মেথছত যিবোৰ কেণ্ডিডেটে মানে পাৰে, আগতে পঢ়িছে, সেইসকল কেণ্ডিডেটে আৰামছে কি কৰক, ডেইলি ৰিভিজন কৰক, মৰ্ণিং আৰু ইভিনিং 1 ঘণ্টা 2 ঘণ্টা। কিন্তু যিসকল কেণ্ডিডেট নিউ, মেথছত অলপ টান পাই পঢ়োঁতে, সেইসকল কেণ্ডিডেটে কি কৰিব, মেথছটো আপোনালোকে চিলেবাছ চাওক। তাতে আপোনালোকে মেথছত থাকিব ডিষ্টেঞ্চ এটা, প্ৰফিট লছ, ডিছকাউণ্ট, মিক্সাৰ এণ্ড এলিগেশ্যন। তাৰ উপৰিও থাকিব আপোনালোকৰ ইজি চেপ্টাৰবোৰ, যেনে আপোনালোকৰ ৰেচিঅ'। এনেধৰণৰ বহুত ইজি চেপ্টাৰ আপোনালোকৰ মেথছত আছে।
সেই আপোনালোকে চেপ্টাৰবোৰ চাই লওক আৰু যদি চিলেবাছ নাই মোক লগত কণ্টেক্ট কৰক মই আপোনালোকৰ এটা আমাৰ হোৱাটছআপ গ্ৰুপত এড কৰিম তাতে গোটেইবোৰ চিলেবাছ দি দিম আপোনালোকে সেই চিলেবাছটো চাই কেনে যোনবোৰ ইজিবোৰ আগত শেষ কৰি লওক টানবোৰত নাযাব আগত ইজিবোৰ শেষ কৰি লওক ইজিবোৰৰ পৰা আপোনালোকে ভাল এটা মাৰ্ক কালেক্ট কৰক ভাল এটা নাম্বাৰ লৈ লওক আপোনালোকে আৰামছে যদি ইজিবোৰো পঢ়ে আৰামছে আপোনালোকে 15 পৰা 16 নম্বৰ মেথছত পাব 15 পৰা 16 নম্বৰ আপোনালোকে আৰামছে মেথছত পাব বা 20তকৈ প্লাছ পাব তাৰপিছত আপোনালোকৰ আহিল জিকে আপোনালোকে এটা কথা মনত ৰাখিব জিকেটো আপোনালোকে যিমানে নপঢ়ক জিকে পঢ়ি কেতিয়াও শেষ কৰিব নোৱাৰে চ' জিকেৰ এটা কথা মনত ৰাখিব আপোনালোকে জিকেটো ৰেগুলাৰ মৰ্ণিংকে পঢ়িব জিকেটো সদায় মৰ্ণিংকে পঢ়িলে আমাৰ মনত থাকিব সেয়ে আপোনালোকে জিকেটো মৰ্ণিংকে পঢ়িব আৰু মৰ্ণিংকে আপোনালোকে জিকেৰ ভিডিঅ' চালে হ'ল বা আধা ঘণ্টা আপোনালোকে কিতাপ এটা পঢ়িলে হ'ল আৰু আপোনালোকৰ শেষটো ছাবজেক্ট হিন্দী আপোনালোকে হিন্দীটো কেনেকৈ প্ৰিপেৰেশ্যন কৰিব হিন্দীটোৰ বাবে আপোনালোকে কি কৰিব আপোনালোকে ৰোজগাৰ উইথ আংকিত এটা ইউটিউব চেনেল আছে তাতে যাওক যাই কেনে আপোনালোকে তাতে হিন্দীৰ এটা বেষ্ট টিচাৰ আছে যাৰ লগত যদি আপোনালোকে 3 মাহ যদি হিন্দীৰ ভালকৈ পঢ়ে আপোনালোকৰ আৰামছে 35+ হিন্দীত থাকি যাব হিন্দীৰ মাৰ্ক উঠা আটাইতকৈ ইজি আৰু বহুতে কয় যে হিন্দীত গ্ৰামাৰ আহে SSC-GD হিন্দীত গ্ৰামাৰ নাহে প্ৰথম কথাটো এইটো মনত ৰাখিব গ্ৰামাৰ নাহে আপোনালোকৰ আহে বিলম শব্দ আহে আপোনালোকৰ সমানাৰ্থিক শব্দ আহে সেইবোৰ আহে কিন্তু হিন্দীত আপোনালোকৰ ইমান হাৰ্ড গ্ৰামাৰ নাহে আৰামছে আপোনালোকে 35+ আনিব আপোনালোকৰ ছাবজেক্ট 4টা কমপ্লিট হৈ গ'ল এতিয়া আপোনালোকৰ আহিল যে পোষ্ট প্ৰেফাৰেঞ্চ আপোনালোকে কি দিব প্ৰথম কথাটো শুনক আপোনালোকে যদি চেলেৰি এটা ভাল চেলেৰি কাৰণে যাব বিচাৰে SSC-GDত আপোনালোকৰ এটা ভাল চেলেৰি হয় BSFৰ আটাইতকৈ বেছি চেলেৰি পায় আৰু যদি আপোনালোকক এটা ভাল লাইফষ্টাইল লাগে আপোনালোকক এটা ফেমিলি টাইম দিব লাগে আপোনালোকে চিভিলত থাকিব খোজে আপোনালোকৰ যদি বেষ্ট দুটা ফ'ৰ্চ এটা হয় আপোনালোকে SSB য'ত আপোনালোকক এটা ভাল চেলেৰি দিয়া হ'ব লগতে আপোনালোকক চিভিলত ৰখা হ'ব য'ত আপোনালোকে ইণ্ডিয়া নেপাল আৰু ইণ্ডিয়া ভূটানত বৰ্ডাৰত ৰখা হয় আৰু যদি তাতকৈ আপোনালোকে আটাইতকৈ ইজি জব বিচাৰে সেইটো হয় CISFৰ আপোনালোকক চেলেৰিটো অলপ কম হয় বাকী ফ'ৰ্চৰ তুলনাত কিন্তু আপোনালোকক ফেমিলি লাইফটো বহুত বেছি বেষ্ট আপোনালোকে নিজৰ ফেমিলি চলাব পাৰিব আপোনালোকৰ ৰিস্কটো বহুত বেছি কমি যায় তো বহু কেণ্ডিডেটে ফাৰ্ষ্ট প্ৰেফাৰেঞ্চ CISFে দিয়ে আৰু ময়ো মোৰ ফাৰ্ষ্ট প্ৰেফাৰেঞ্চ CISFে দিছিলোঁ আপোনালোকৰ এইবোৰ ডাউট গোটেইবোৰ কমপ্লিট এতিয়া আপোনালোকে ভাবিব যে মই ফ্ৰী নোটছ ক'ত পাম মই আমাৰ এইটো ইউটিউব চেনেলৰ ডিছক্ৰিপশ্যনত হোৱাটছআপ লিংক দিম সেই হোৱাটছআপ লিংকটোত জইন হওক আমি তাতে ৰেগুলাৰ আপোনালোকৰ GK GSৰ ডেইলি কুৱেশ্যন আমি তাতে পঠাওঁ আপোনালোকে সেই কুৱেশ্যনবোৰ পঢ়ক আৰু ইম্পৰ্টেণ্টকেইটাও মই প্ৰভাইড কৰিম আপোনালোকে সেই কুৱেশ্যনকেইটা পঢ়ক আৰু লগতে মই আপোনালোকক ফ্ৰী যিমান পাৰোঁ নোটছ দিম ফ্ৰী যিমান পাৰোঁ বুক দিম গোটেইবোৰ প্ৰভাইড কৰিম আপোনালোকে একো টেনশ্যন কৰিব নালাগে বাট আপোনালোকে এতিয়াৰ পৰাই প্ৰিপেৰেশ্যন কৰক ভালকৈ আৰু আমাৰ এই চেনেলটোৰ লগত জইন হওক যাতে আপকামিং কিবা যদি আপোনালোকৰ নটিফিকেশ্যন আহে আমি আপোনালোকক জনাব পাৰোঁ বাই বাই এভৰিৱান আকৌ এবাৰ লগ পাম নতুন এটা ভিডিঅ'লৈ